So, Hello guys, welcome back to my channel. Today we are going to Kolia Bhumura. so guys, keep in touch. Okay, our journey. Let's Our start. journey start. Okay, let's start. হেল্ল' গাইজ আপোনালোকে এটা বস্তু লক্ষ্য কৰিছেনে এই তেজপুৰ চিটিটো চাওক কিমান ৰোডবিলাক এটা ধূলি বালি বা এটা প্লাষ্টিক পৰ্যন্ত নাই কিমান চাফ চিকুণকৈ ৰখা হৈছে দিছ ইজ চিটি অফ তেজপুৰ গাইজ আৰু আমাৰ কলীয়া ভোমৰা ব্ৰিজ পাবলৈ আৰু 500 মিটাৰ বাকী আছে এয়া চাওক এই ৰাইট ছাইডত যিটো ৰাস্তা আছে এই ৰাইট ছাইডেৰে আমি আন এটা ব্ৰিজলৈ যাব পাৰিব আৰু এইটো আমি এটা ব্ৰিজলৈ যাব পাৰিব চ' গাইজ কিপ ইট টাচ Guys, আমি কলৈ গৈ আছো? আমি কলীয়া ভোমৰা ব্ৰিজৰ তলত গৈ আছো। চাওক, this is Kolia Bhomora. Wow. Wow, this is two bridge of Kolia Bhomora. Sauk. This is Brahmaputra River. Sauk. কি ভাল লগা এটা দৃশ্য এয়া চাওক আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ আমাৰ গাইসকলে ফটো পোষ্ট কৰি আছে এয়া চাওক গাইজ এয়া আমাৰ গাইসকল ফটো উঠি আছে গাইজ Hey guys. Brahmaputra. চ' গাইজ এতিয়া সম্পূৰ্ণ কলীয়া ভোমোৰা দুটা ব্ৰিজ সম্পূৰ্ণ ব্ৰিজৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম চ' গাইজসকল আপোনালোকে ভিডিঅ'টোত লাষ্টলৈকে চাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব অ'কে লেটছ ষ্টাৰ্ট